मैया दाखालिसो बिजेपिआव फैनानै मानो एथबां गिदिर गिदिर बाथ्रा बुंदों बिटिसि एसेम्ब्लिनि सदन सिङावनो बिजेपिनि इएम आरो बिजेपिनि एमसिएलएजों महाजुद्ध বস্তুটো প্ৰবলেম হৈছে কাৰণে কৈছে আপুনি প্ৰবলেমটো সলভ কৰক আপুনি ইয়াত ডিবেট কৰি থাকিব নালাগে আপুনি প্ৰবলেমটো সলভ কৰক এই মহোদয় প্ৰবলেম আপুনি প্ৰবলেমটো সলভ কৰক না আপোনাৰ দায়িত্ব আৰু যদি নোৱাৰে আপুনি ইয়াত ৰিজন দিয়ক बिजेपिनो गोख्रों दान्थे बिदान्थे बे दान्थे बिदान्थेया जादों इएम अरूप कुमार दे आरो एमसिएलए सजल सिंहनि गेजेराव बिसोर सानैनि गेजेराव बाथ्रा ओंखारलायदों सोरबा बिपिएफ आरो सोरबा कंग्रेसनिफ्राय फैनाय होननानै नंगौ बिटिआरआव बिजेपिनि गेजेरावनो गोख्रों दान्थे बिदान्थे जानाया जागायजेनदों बिजेपिनि गोजाम आरो गोदान दैदेनगिरि होननाय बाथ्रायाबो बिसोर सानै इएम आरो एमसिएलएनि गेजेराव बाथ्रा ओंखारदों सदननि सिङाव खामानि मावनाय मावैखौ लानानै बिथां अरूप कुमार देखौ सोंथि खालामदोंमोन एमसिएलए सजल सिंहआ बे सोंथिनि फिननायावनो इएम अरूप कुमार देआ थोंजों एमसिएलए सजल सिंहखौ मैया दाखालिसो बिजेपिआव हाबनाय मानसिया मानो गेदेर गेदेर खोथा बुंफैदों होनना बुङो बेबायदिनो बाथ्राजों दान्थे बिदान्थेजों जादों बिजेपि दोलोनि दैदेनगिरिनि गेजेराव एमसिएलए सजल सिंहआ गावनि श्रीरामपुर बियाबनि सिङाव थानाय देहा फाहामसालिखौ मोजां जौगाखां एबा मोजां जौगाखां होनायनि सायाव दिनै बिटिसि एसेम्ब्लिनि सिङाव सोंलु खालामदोंमोन बिनि सायाव एमसिएलए सजल सिंहआ खौरांगिरिनि गेजेरजों मा बुंदों फै जों आबुङै मिथिना लानि আমার প্রবলেম হইছে কারণ কইছি এটি সবারই প্রবলেম অলপ সূচি করো বস্তুটো প্রবলেম হইছে কারণ কইছি আপনি প্রবলেমটো সলভ করো আপনি ইয়াত ডিবেট কৰি থাকিব নালাগে আপনি প্রবলেমটো সলভ কৰক এই মহোদয় প্রবলেম আপনি প্রবলেমটো সলভ কৰক না আপোনাৰ দায়িত্ব আৰু যদি নোৱাৰে আপুনি ইয়াত ৰিজন দিয়ক আমি রিটার্নের পর্যন্ত কি কথা আছে যদি আপনি নোৱাৰে কথা ইকুয়াল বিজেপি চেঞ্জ করে আপনি কি করবেন কংগ্রেসের পর আহি আপনি এই সুতানা আপনি 15 দিনের পর আহি আপনি সরকার কথা আহি জয়েন করে যে টাকা কথা পাই গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন কৰিছিলে আমি স্বাস্থ্য বিভাগত কোশ্চিন কৰিছিলোঁ যেহেতু এছেম্বলিটো আমি এছেম্বলিয়ে আমাৰ এমচিএলৰ এইটো দায়িত্ব যে আমাৰ যিবিলাক আমাৰ সমষ্টিটো মই উত্থাপন কৰিছোঁ যে আমাৰ সমষ্টিত যিবিলাক ডেভেলপ হোৱা নাই বা যিবিলাক দৰকাৰ আমি এইটো কাৰণে কোশ্চিন কৰিছোঁ আৰু এইটো আমি কৰিব পাৰোঁ এইটোৱেই আমাৰ কাম ৰাইজে আমাক প্ৰতিনিধি বনাই পঠাইছে আমাৰ সমষ্টিৰ যি সমস্যা আছে আমি ক'বলগীয়া জেগা এটাই আমাৰ এই এছেম্বলিত আমি ক'ব পাৰোঁ সেইকাৰণে আজি মই কোশ্চিন কৰিছিলোঁ যে আমাৰ হস্পিটেলবিলাক আগৰ চৰকাৰে আধা কাম কৰি থৈ গৈছিল আমাৰ ইয়াৰ আগত যে পাৰিষদীয় যি চৰকাৰ আছিল এখেতে আগত 50-50 বনাই থৈ গৈছে কামবিলাক আধৰুৱা হৈ আছিল তেতিয়া মই আমাৰ চৰকাৰ অহাৰ পিছত মই আমাৰ ইএম মহোদয়ক আজি মই সদনত উত্থাপন কৰিছোঁ আৰু কৈছোঁ যে কামখিনি আপুনি সোনকালে কৰি দিয়ক আমাৰোতো 3 বছৰ গ'ল আমাৰ কামখিনি হ'ব লাগে এইখিনি মই অনুৰোধ কৰিছোঁ আপোনাক কংগ্ৰেছৰ পৰা অহা একচুৱেলি এই কংগ্ৰেছৰ পৰা অহা বুলি কৈছে এতিয়া আমাৰ ইএম মহোদয়ে এতিয়া এখেতে মিনিংলেছ এটা মানে জবাব দিছে মানে এখেতে আমাৰ কোশ্চিনটোৰ পৰা আঁতৰি যাব বিচাৰিছে সেইকাৰণে এইবিলাক ভুলভাল কথা কৈছে এইটোৰ মিনিং আপুনি দিয়ক এইটো আপুনি কংগ্ৰেছৰ পৰা আহিছে আৰে কংগ্ৰেছৰ পৰা আহিছোঁ হা এইটো কৈছে একচুৱেলি এইটো এখেতৰে অলপ ঘমণ্ডৰ কাৰণে এইবিলাক কথা পাতিছে এইবিলাক কথা সদনত ক'ব নাপায় যেহেতু আমি এমচিএলএ এখেতেও এমচিএলএ আমাক ৰাইজে প্ৰতিনিধি বনাই পঠাইছে আমি ৰাইজৰ স্বাৰ্থত কামৰ স্বাৰ্থত আমি য'ত গৈ ৰাইজক হেল্প কৰিব পাৰিম তাত মোৰ সমষ্টিৰ মানুহে ক'ব পাৰে যে আপোনাক আমি ভোট দিছোঁ আপুনি কংগ্ৰেছক কিন্তু আমাৰ সমষ্টিৰ মানুহে আপোনালোকে ছাৰ্ভে কৰি চাওক সব মানুহে মোৰ ওপৰত খুচ আছে যাতে মই ৰাইজৰ কাম কৰাৰ কাৰণে যেহেতু আমাৰ বিজেপি চৰকাৰ আমাৰ বিজেপি আৰু ইউপিপিএলৰ মিত্ৰজোঁটৰ চৰকাৰ আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত চলি আছে এই ক্ষেত্ৰত তাত কাম কৰি বহুত ভাল পাইছোঁ মই আহি পেলাই মই নিজেও ভাবিছোঁ মই ঠিক জেগাত আহিছোঁ যেহেতু আমাৰ CM মহোদয়ে আমাক বহুত হেল্প কৰি আছে আৰু কামৰ ক্ষেত্ৰত আপুনি চাওক আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপোনালোকে আমাৰ সমষ্টিত আহক মই আপোনালোকক ইনভাইট কৰিছোঁ আহক স্পেচিয়েলি মই নিজে আপোনালোকৰ কাৰণে খোৱা বোৱা ব্যৱস্থা কৰি আমি ঘূৰাই দেখাই দিম যে আমাক কিমান ব্ৰিজ কিমান ৰাস্তা ঘাট আমাৰ চিফ মহোদয়ে আমাক বনাওঁতে সহায় কৰি দিছে সেইকাৰণে মই আমাৰ CM
প্ৰমোদৰ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিটো আপোনালোকে যিটো কৈছে যে আমাৰ মহোদয়ে যিবিলাক কথা কৈছে এখেতে কথাৰ পিছত কথা আহিছে এইবিলাক আহি থাকিব কিন্তু মই ভাবোঁ যে আজি মই পিছত সদনৰ জৰিয়তে অনুৰোধো জনাইছোঁ যাতে আমাৰ এই কামখিনি হৈ যায় আৰু মই আশা কৰিছোঁ যে আমাৰ শ্ৰীৰামপুৰ সমষ্টিত যিবিলাক হস্পিটেলৰ অসুবিধা মেইনলি আমি হস্পিটেলৰ লগত কথা পাতিছিলোঁ আৰু যাতে এই প্ৰব্লেমবিলাক সলভ কৰে এইখিনি মই আশা ৰাখিছোঁ আৰু কথা দিছোঁ স্বাস্থ্য সম্বন্ধীয় যিবিলাক সমস্যা আছে আপোনাৰ সমষ্টিত কি গুৰুত্ব নিদিয়ে নেকি সমাধানৰ ক্ষেত্ৰত একচুৱেলি দুবাৰ ভিজিট কৰিছে কিবা টেকনিকেল প্ৰব্লেমত তেখেতে কৈ আছে যে NRSMৰ আণ্ডাৰত আহে NRSMটো আমাৰ BTCত নাই তাৰ কাৰণে কৰিব পৰা নাই কিন্তু মই কৈছোঁ যে BTCৰ যিটো SOPT আছে তাৰ পৰা আপুনি কৰক BTCৰ ফাণ্ডৰ পৰা আমাৰ ইমান টকাৰ কাম নাই তো এখেতে কৰিম বুলি কৈছে এতিয়া চাওক 10 লাখ যে পায় যে ফাইনেন্সিয়েল এছিষ্টেণ্ট বেমাৰীসকলৰ কাৰণে এইটো পালে না নাই এইটো আমি পোৱা নাই এখেতে কৈছে এতিয়া কৰিছে বুলি প্ৰচেছত আছে তো আজিৰ কালিৰ ভিতৰত এখেতে কৰিম বুলি কৈছে মানে ৰোগ নিৰ্মূলৰ পইচাটো পুৰণা বিজেপি নতুন বিজেপি কোৱা নিচিনা হ'ল আজি একচুৱেলি পুৰণা বিজেপি নতুন বিজেপি নহয় এতিয়া এখেতে যে মোক কৈছে যে আমি কংগ্ৰেছৰ পৰা আহিছোঁ তো এখেতেওতো অলপ দিন আগত BPFৰ হৈ কাম কৰিছে আপোনালোকে চবেই জানে ভোটৰ আগত খালি টিকেটটো লৈছে লৈ খেলিছে সেইকাৰণে এইবিলাক কথা ক'ব নাপায় ৰাইজে ভাল পাই ভোট দিছে কংগ্ৰেছক প্ৰতিনিধিটো মই MCLA ৰাইজে মোক বনাইছে এতিয়া কংগ্ৰেছ আৰু BJP AIUDF বুলি নহয় যদি ৰাইজে ভাল পায় তেতিয়াহে আপোনাক ভোট দিব ৰাইজে ভাল পাইছে কাৰণে আপোনালোকেও জানে তাতকৈ মই ভাবোঁ যে গোটেই বিটিআৰত এটাই সমষ্টি জিকিছে কংগ্ৰেছে আৰু AIUDFৰ মিত্ৰতাত তো এইটো মই তো এইকাৰণে ৰাইজে ভাল পাই কাৰণে এজনে জিকিব পাৰিছে নহ'লেতো কংগ্ৰেছৰ কোনো অস্তিত্ব নাই আজিৰ দিনত AIUDFৰ কোনো অস্তিত্ব নাই তাৰ কাৰণে আমি জিকিব পাৰিছোঁ ৰাইজে ভাল পোৱাৰ কাৰণে ৰাইজে প্ৰাৰ্থী চাই ভোট দিছে বুলি মই আশা কৰোঁ আৰু এতিয়াও ৰাইজ মোৰ লগত আছে আগত BPF আছিল কণ্টেক্ট কৰি আগত সিও BPFতে আছিল BPFতে কণ্টেক্ট কৰিছে BPFত কি কৰিছে চবেই আপোনালোকে জানে তো সেইকাৰণে কোনো BPF কংগ্ৰেছ নহয় যেতিয়া আমি কাম কৰিব আহিছোঁ ৰাইজৰ হৈ মই ভাবোঁ যে আমাৰ কাম কৰাটো উচিত আৰু ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ স্বাৰ্থত আমি কাম কৰিব লাগে আৰু হেল্থ ছেক্টৰটো বহুত এটা মানে আমাৰ মানুহৰ জীৱনৰ লগত দৈনন্দিন জীৱনৰ লগত জড়িত সেইকাৰণে হেল্থৰ কামবিলাক ভাল হ'ব লাগে আৰু আমাৰ চিফ মহোদয়ে ইতিমধ্যে আপোনালোকে হয়তো চাইছে আপোনালোকৰ ৰেকৰ্ড আছে চিফ মহোদয়ে কৈছে হেল্থটো ডেভেলপ কৰিব লাগিব তাতে আমাক কৈছে যে ইয়াৰ ওপৰত আমি গুৰুত্ব দি কাম কৰিম আৰু অতি সোনকালে এইবিলাক প্ৰব্লেম সলভ হৈ যাব তাহলে আপোনাক কি কাৰণে কংগ্ৰেছ পৰা অহা এনেকৈ ক'লে এইটো কৈছে আৰু মইতো ক'লোৱেই আপোনাক যে যেতিয়া আপুনি কোৱেশ্যনৰ এনচাৰ দিব নোৱাৰে তেতিয়া আপুনি বেলেগ ছাইডত গৈ এইবিলাক আবল তাবল কৈ থাকে এইটো কৈছে ময়োতো এইকাৰণে ক'লোঁ যে আজি কংগ্ৰেছ আৰু BPF AIUDF UPPL BJP তো আমাৰ এটা বেনাৰ আছেই কিন্তু আমি এজন MCLA ইলেক্টেড MCLA আৰু আমি কংগ্ৰেছৰ পৰা মই তাক কৈছোঁ আমি কংগ্ৰেছৰ পৰা আহিলেও আমাৰ ভোটতো আপুনি হৈছে আমিতো ভোটিং কৰিছোঁ চৰকাৰ বনাওঁতে তো এইখিনি কথা হ'ব আৰু এইবিলাক ধৰি থাকিব নালাগে পাৰ্চনেল মানে মই ক'লোঁ না যেতিয়া কোৱেশ্যনবিলাকৰ এনচাৰ যেতিয়া দিব নোখোজে বা দিব নোৱাৰে নিজৰ ভুল থাকে তেতিয়া চবে আপুনি আমি চবে বেলেগ মানে ডাইভাৰ্ট কৰিব বিচাৰোঁ সেইটোৱেই তাৰ ভুল नैरोजा नैजिथाम नैजिब्रै सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन